मोब्लिब बिफाननि गोहैलो आखुनि थाखायनो दिनै गसाइगावआव मासे मोसौआ थैयो। गसाइगाव सदर सहरजों नांजाबनानै थानाय दलगावआव दिनै मोब्लिबनि बोगथाबनायजों मासे मोसौ थैयो। गामिनि PWD लामायाव गांसो जाबाय थानाय समावनो मोब्लिबनि तारा हरखाबै जनानै मोसौनियाव गोग्लैदेरो आरो मोब्लिबनि बोगथाबनायाव लोगो लोगोनो मोसौआ जिउ गोमायो। बे जाथाय जानायनि उनाव ओनसोलनि रायजोफोरा रागा जोंखांनाय फोरमायनायजों लोगोसे बे ओनसोलनि मोब्लिब तारफोरा खैफोद गोनां थासारियाव थानायखौ नुनो मोनब्लाबो मोब्लिब बिफाननिफ्राय फोसाबनायनि राहा लायाखै होनना अजद दैखाङो आरो जायनि जाउनाव दिनै मोब्लिबनि तारा जनानै मासे मोसौ थैनाय जाथाय जालाङो होनना बुंनायजों लोगोसे बे खैफोदनिफ्राय रायजो राजाफोरा रैखा मोनो होनना बुङो। একটা গরু মরছে, এটা সবগুলাই হল লাইনম্যানের গাফলেটি, ডিপার্টমেন্টের গাফলাতি। বিল নিবার সময় মাসে মাসে বিল আসি থাকে, 1 সেকেন্ডও বাকি থাকে না, লগে লগে কাটি দেয়। কিন্তু আমার এই দলগাঁও লাইনটা আজ পর্যন্ত কোনো রিপেয়ারিংয়ের ব্যবস্থা করে নাই। সেই জন্যে আমার এই দলগাঁও এরিয়াত আজি একটা গরুর মৃত্যুমুখত পৰিল। ইয়াত ক'ব লগা হ'ল এইটো লাইন 1988 এই লাইনটো মানে কি হৈছিল। তাৰপিছত এবাৰ ডেমেজ হোৱাৰ কাৰণে 2000 নহয় 1996 চনত এই লাইনটো আকৌ পুনৰ ৰিপেয়াৰিং কৰিছে। কিন্তু তাৰ নথকাৰ কাৰণে মানে তাৰ ফালেই তেওঁলোকে এটা তাৰত দুইটা কৰি মানে জৰাই লগাই দিছে। কিন্তু ইমান দিন যোৱাৰ পিছতো আজি দেখা গৈছে যে তেওঁলোকে বিভিন্ন ঠাইত মানে ইলেক্ট্ৰিকৰ তারবিলাক বদল কৰি মানে নতুন কৰি তার লগাইছে বা কি প্লাষ্টিকৰ তার কভারযুক্ত তার লগাইছে। কিন্তু ইয়াত দেখা গৈছে টাউনৰ নিচেই সংলগ্ন দলগাঁৱত ইয়াত কোনো ধৰণৰ ব্যৱস্থা লোৱা হোৱা নাই। আর তার বিনিময়ত দেখা গৈছে কি ডিপার্টমেন্টে ইলেক্ট্রিসিটি ডিপার্টমেন্টে স্মার্ট মিটার লগাই রাইজক মানে যিটো জ্বলা কলা খুৱাইছে মানে মাহৰ পিছত মাহ মানে বিল যিটো হাজাৰ হাজাৰ টকা, সেই ক্ষেত্ৰত ডিপাৰ্টমেণ্টে যিটো মানে বিভাগীয় কৰ্তৃপক্ষে যিটো পদক্ষেপ ল'ব লগা আছিল সেই পদক্ষেপটো লোৱা নাই। যাৰ ফলত আজি এটা গৰু তাৰ শ্ৰেণী এটা গৰু মৃত্যুমুখত পৰে। একে নিচেই ওচৰতে স্কুল আছিল, কোনোবা যদি স্কুলৰ ল'ৰা ছোৱালী কি হ'লহেঁতেন হয়তো আজি যে দুৰ্ঘটনা নহ'লহেঁতেন এইটো আমি নদী ক'ব নোৱাৰোঁ। গতিকে আমি ইয়াৰে ক'ব বিচাৰোঁ ডিপাৰ্টমেণ্টে অচিৰে এই তাৰবিলাক সলনি কৰি প্লাষ্টিক কভাৰযুক্ত তার লগোৱাৰ কাৰণে ব্যৱস্থা লওক আৰু ৰাইজক মানে বিদ্যুৎ কিহৰ পৰা সকাহ দিয়ক, এইখিনি ক'বলগীয়া।